নমস্কাৰ পুনৰবাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভালে আছে। আজি পূজা চাব গৈছোঁ, ৰ'বক দেখাইছোঁ আপোনালোককো পূজা যাই কেনে গোটেইখিনি দেখাইছোঁ। খোজকাঢ়ি গৈছোঁ। এয়া মোৰ লগত এয়া মোৰ ফ্ৰেণ্ড আছে, মোৰ ভাই আছে। হাই দিয়া হাই দিয়া। হাই হাই হেল্ল' গৈছোঁ আমি। বলক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। পূজাৰ বাপৰে আধা ৰাস্তাৰ পৰা ভিৰ হৈছিছোঁ নে পূজাৰ। হয় হয় নাম ধৰ চক না বাপৰে। আৰু পূজাৰ জেগা যাব পাইছোঁ আৰু হা যোৱা নাই দে। চাবিকে পাইছা এনেকে ধৰি চা ভালকে জোৰে লগ বনাওঁতে পিছত আহি পালোৱে আমি। কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে এইবিলাক। বেছি মানুহ নাই এতিয়া, 5:30 বাজিল যিহেতু। অলপ পিছত তামাম মানুহ হ'ব কিন্তু। এইখিনিত আছে অলপ মানুহ ভিতৰত, দোকানবিলাক আছে না তাতে, সেইকাৰণে বহুত মানুহ আছে ভিতৰত। আৰু পিছত তোন বাপৰে হেঁচা ঠেলিতে যেনে অৱস্থা হ'ব, তেতিয়ালৈকে নাথাকোঁ আমি, যাম ঘৰত সোনকালে। দেখিছেনে নাই বাপৰে, এইবিলাকতো নধৰা হৈ যাব। এনেকুৱা মানে মানুহ হ'ব, জাম হ'ব আৰু গাড়ীবিলাক নিব নোৱাৰা হৈ যাব, ইমান মানুহ হ'ব। অলপ পিছত যাওঁ ৰ'ব, ভিতৰত যাই কেনে দেখাইছোঁ, গোটেই দেখুৱাম যিমান পাৰোঁ। মোবাইলটো কাঢ়ি নিনিলেহে ৰক্ষা, যিমান মানুহ হৈছে। আৰু এটা বস্তু দেখাইছোঁ ৰ'বক আপোনালোকক, বলক বলক দেখাইছোঁ। আই লাভ ধমধমা, মজা লিখিছে, ধুনীয়া লাগিছে। এইখিনিয়ে দেখাব খুজিছিলোঁ। কথাবিলাক আপোনালোকে শুনা নাপাব পাৰে, ইমান হাল্লা হৈছে মানে। তথাপিও দেখাব চেষ্টা কৰিছোঁ, বেছি কথা কোৱা নাই কাৰণে আপোনালোকক দেখাবই চেষ্টা কৰিছোঁ। চাওক আৰু গান উপভোগ কৰক। ইয়াতে কিবা আৰু নৃত্য প্ৰতিযোগিতা হ'ব, মানুহবিলাক বহি আছে এতিয়াৰ পৰা। কিবা আছে চাওঁ ৰ'ব, কিবা আছে। অসমীয়া নৃত্য প্ৰতিযোগিতা আছে। তেতিয়ালৈকে নাথাকোঁ আমি যাম সোনকালে। অহাকালিহে আৰু ফাংচন আছে, গায়ক আহিব। অহাকালি আহিব পাৰোঁ চাবৰ কাৰণে, আজি নাথাকোঁ ইমান দেৰিলৈকে। এয়া কি ধুনীয়া ডেক'ৰেশ্যন কৰিছে, এইবিলাক ধুনীয়া লাগিছে। বাতিটো লৈ ইমান টাইম ৰখিলোঁ, খাবই পোৱা নাই, দিয়াই নাই, ৰখিয়ে আছোঁ। মোৰ দুটা
লাভাৰ আমি ফুচকা লাভাৰ তামাম খাইছোঁ এই মোৰ ভাইটিক চাওক তামাম ভাল পায় খাবা গোটেইকেইটাই ভাল পাওঁ খাবা ফুচকা খোৱা হৈ গ'ল কিবা চাওঁ ৰ'ব মণিহাৰী বস্তু কিবা চাওঁ কণা চাবা মায়ে চাওঁ কেনে লাগে চাৱে কিমানত দিব 60 টাকা 60 টাকা দিয়ে কৈছে আৰু বাপৰে বাপ 10 টকা ক'ব না নাইনি এনাম ক'লো নাইনি 20 টকা দিম দিব না সেইযোৰা বস্তুৰ যি দাম কৈছে 10 টকাৰ বস্তু 60 টকা কৈছে বেলুন এটা কিনি ঘৰত যাওঁ ৰ'ব দোকান কেইখন দেখাই দিছোঁ দিয়ক কালি কমত দিব কিন্তু কালি বহুত কমত দিব কালি লাষ্ট না Guys, balloon. Guys. বেলুন ললো বেলুন এয়া বেলুন ঘৰে থকা তাই বোলে যাইছো ৰ'ব আমি ঘৰৰ ফালে মানুহৰ যি জাম হৈছে ওলাবই পৰা নাই চাওকচোন মানুহ কিমান হৈছে ওলালো দিয়ক তাৰ পৰা কিবা কৰি আইচক্ৰীম ল'ব আইচক্ৰীম লৈ যাওঁ ঘৰত বেয়া খাইছে একে মোৰ একে বলছিলি ঘৰত যাওঁ এতিয়া আমি হৈ গ'ল পূজা চোৱা আপোনালোককো দেখালোঁ আজিলৈ বাই 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 ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব একো শুনাই নাপায় লাষ্টত এইখন গেট দেখাই দিছোঁ দিয়ক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব বাই বাই